নমস্কাৰ সকলোকে নমস্কাৰ জনালোঁ। আজি আহোঁতে প্ৰায় 2টাই বাজি গ'ল। ইয়াত সোমোৱালে 2টা বাজিলে। ইয়াত কেকটো কালি ৰাতিয়ে মই আইচিং কৰি থৈ গৈছিলোঁ। আজি মই এতিয়া ইয়াক ফাইনেল আইচিং কৰি আছোঁ, যিহেতু সন্ধিয়া 5 বজাত দিবগৈ লাগিব। সেইটো কাৰণে ভাবিলোঁ পটাপট আইচিং কৰি লওঁ। কেকটো আছিলে 2 কেজি। 2 কেজিতকৈ অলপ বেছিকৈ বনাই দিছোঁ, যিহেতু লগৰজনীৰ ল'ৰাৰ বাৰ্থডে, সেইটো কাৰণে। আৰু যিহেতু বনাইছোঁ ইমান কষ্ট কৰি, আৰু আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। চাব দেই, এইটো প্ৰথম লেয়াৰটো মই একদম চিম্পুলকৈ বনাইছোঁ। ল'ৰা মানুহৰ কেক যিহেতু, ছোৱালী মানুহ হ'লে ধৰক কালাৰো এপ্লাই কৰিলে ভাল লাগে, পিংক হওক যি কালাৰ দিলেও। ল'ৰা মানুহৰ কালাৰটো অলপ বেলেগ লাগে। এইটো আকৌ নেক্সটটো যোনটো মই ওপৰত এপ্লাই কৰিম, 2 ষ্টেপ আছিলে কেকটো। এইটো মই ফাইনেল আইচিং কৰি আছোঁ। আৰু ইফালে সিফালে মানে বস্তুবোৰ অনা নিয়া থোৱাত মানে ইফালে সিফালে কৰিব লগা হৈ থাকে। আৰু জানে ইমান ব্যস্ততাৰ মাজতো আৰু এইবোৰ কাম, তাৰ মাজতো ইফালে সিফালে কৰিব লগা হয়। তো এইফালে মোৰ কেক ৰেডি হৈ আছে। আৰু ডেক'ৰেশ্যনটো জানে আৰু চবেই, কাম কৰোঁতে মানে নিজৰ স্বাস্থ্য একেবাৰে উপায় নাইকিয়া হৈ গৈছে। আৰু এতিয়া মই প্ৰথম লেয়াৰটো লৈছোঁ, আৰু ইয়াতে মই এপ্লাই কৰিম। আপোনালোকে চাব কেনেকৈ এপ্লাই কৰোঁ। অকলে নোৱাৰি, সেইকাৰণে আকৌ এজনী মাতি লৈছোঁ হেল্প কৰিবলৈ। যিহেতু টাৰ্ণ টেবুলখন ঘূৰি থাকে যে, এজনীয়ে যদি কোনোবা এনেকৈ ধৰি দিয়ে তেতিয়া ভাল হয় আৰু বস্তুটো বহাবলৈ, ছেটিং হ'বলৈ। দেখিছে মই ধুনীয়াকৈ এপ্লাই কৰি দিলোঁ, তাতে দি দিলোঁ। মই কিন্তু ইয়াত ছাপৰ্টৰ কাৰণে টুথপিকেই হওক একো দিয়া নাই, ধুনীয়াকৈ চিম্পুলকৈ দিছোঁ, ভিতৰত একো নাই। আৰু যিহেতু কালি বনাই থোৱা কেক, এনেকৈ যদি আগদিনাই বনাই থয় তেতিয়া ছাপৰ্টৰ কাৰণে একো নিদিলেও হয়, অট'মেটিক ধুনীয়াকৈ কেকটো ছেটিং হৈ যায়। এয়া দেখিলে মই ধুনীয়াকৈ এই ছেটিং কৰি দিলোঁ সুন্দৰকৈ। এতিয়া মই ইয়াতে ফ্লাৱাৰকেইটা বনাম বুলি লওঁতে মোৰ কি হ'ল, মানে মোবাইলৰ বেটৰী ল', সেইকাৰণে ফুলবিলাক যোনবোৰ বনালোঁ সেইবোৰ দেখাব নোৱাৰিলোঁ। আৰু ইয়াতে মই নামটো এনেকৈ লিখিবলৈ চেষ্টা কৰিছোঁ। সেয়া অকণমান দেখালোঁ। নামটো আছিলে শুভম। আৰু দেখিছে নহয় ৰেষ্টুৰেণ্টত থকা কথা। ইফালে নহ'লে ইফালে এজনে চিঞৰি দিয়ে, ইফালে মাতি দিয়ে, ইফালে মাতি দিয়ে, নহ'লে ইফালে। হা, টিভিটো লাগে, লৈ যা। ইয়াত নাই নহয় টিভিটো, তাতে আছে কাউণ্টাৰত। আকৌ ইফালে মাতি দিলে, দেখিছে। এইফালে মই ধুনীয়াকৈ ইয়াতে বক্সত পেকিং কৰি দিলোঁ, যিহেতু কেকটো দিয়াৰ সময় আহি গ'ল। আৰু 2 ষ্টেপ কেক কেনেকৈ পেকিং কৰে জানেই নহয়, এয়া দেখিলোঁ। এনেকৈ ধুনীয়াকৈ মই পেকিং কৰি দিলোঁ। আৰু ইফালেও এটা মই কেক বনাই আছোঁ, লাইট গুচি গ'ল, আৰু ইফালে জেনেৰেটাৰ ধপ ধপ শব্দ, বৰ অশান্তি লাগে দেই। হয়, কেকটো বনাইছিলোঁ যে, তাতে বাৰ্থডেৰ নিমন্ত্ৰণ আছিলে। আৰু আজি বহুত দিনৰ মূৰত এনেকৈ সাজি কাচি ওলাইছোঁ, সেইকাৰণে অকণমান ভিডিঅ'ত উঠিলোঁ। আৰু আজিলৈ আহিছোঁ, বাই।